সৰিয়হখিনি মই ধুনীয়াকৈ ধুই পেলাই এয়া ৰ'দাই লৈছোঁ যাতে মিক্সিত খুন্দিলে পটককৈ গুৰি হৈ যায়। নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ মই বনশ্ৰীয়ে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা অসমীয়াসকলে খুব ধুনীয়াকৈ আৰু প্ৰতিসাজ ভাতৰ লগতে খাই বুলি ক'লেও বেয়া নহয়, পানী টেঙাৰ জুতি। ময়ো খাই খুব ভাল পাওঁ। মই নবনাওঁ, মোৰ মায়ে বনাব, মই যোগাৰখিনিহে কৰি দিছোঁ। আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। তাৰ বাবে মই এটা মিক্সি বাতি লৈ লৈছোঁ আৰু তাত সৰিয়হখিনি ভৰাই ধুনীয়াকৈ গুড়ি খুন্দি লৈছোঁ। আপোনালোকে ক'লা সৰিয়হৰ পৰিৱৰ্তে বগা সৰিয়হো ল'ব পাৰে, মই ক'লা সৰিয়হেই লৈ লৈছোঁ। সৰিয়হখিনি এবাৰ খুন্দিলেই নহ'ব, দুবাৰমান খুন্দিব লাগিব। খুন্দি খুন্দি পিঠাগুড়ি চলা দি চালিব লাগিব। চালি হ'লে গুড়িখিনি ৰাখি আকৌ ডিঙৰিখিনি দি দিব লাগিব, কাৰণ ডিঙৰিখিনি থাকিলে খাৰলিটো ভাল নহ'ব, ধুনীয়াকৈ গুড়ি পাউডাৰ হ'ব লাগিব। সৰিয়হখিনি খুন্দি ল'লোঁ আৰু এইখিনি ডিঙৰি ওলালে। এতিয়া সৰিয়হখিনি ধুনীয়াকৈ খুন্দি লোৱাৰ পিছত মই ইয়াত সৰু সৰুকৈ নহৰু আৰু কেঁচা জলকীয়া কাটি দি দিছোঁ, লগতে নিমখ অকণমানো দি দিছোঁ সোৱাদ অনুসৰি। আৰু এয়া আনফালে তেতেলী তিয়াই ৰাখিছিলোঁ, তাৰ পৰা এইটো তেতেলীখিনি পানীখিনি উলিয়াই লৈছোঁ। টেঙাখিনিৰ কাৰণে গুটিখিনি পেলাই লৈছোঁ। আপোনালোকে তেতেলীৰ পৰিৱৰ্তে থেকেৰা টেঙাও দিব পাৰে, কিন্তু থেকেৰা টেঙাটোৱে খাৰলিটো খাবলৈ, পানী টেঙাটো খাবলৈ ইমান টেষ্ট নহয়। আৰু পানী টেঙাটো বান্ধিবৰ কাৰণে এয়া মই কলপাত লেৰেলাই লৈছোঁ ৰ'দত দি পেলাই। এতিয়া এয়া লাহে লাহে সৰিয়হৰ গুড়িখিনিত তেতেলীখিনি মই বাকি পেলাই ধুনীয়াকৈ আটা মঠাৰ দি মঠি দিছোঁ। যিমান ধুনীয়াকৈ মঠিব সিমানেই খাৰলিটো খাবলৈ টেষ্ট হয়। আৰু ইয়াত এক্সট্ৰা পানী ইউজ নকৰিব, অকল তেতেলীৰ যিখিনি পানী সেইখিনিয়ে এই গোটেই সৰিয়হৰ গুড়াখিনি সানিবলৈ চেষ্টা কৰিব। সৰিয়হৰ গুড়িখিনি মঠোতে আপোনালোকে এটা কথা লক্ষ্য কৰিব, কেতিয়াও বেছি পনীয়া হ'বলৈ নিদিব। বেছি পনীয়া হ'লে লাডু নাবান্ধিব, আৰু লাডু নাবান্ধিলে বস্তুটো খাবলৈ ভাল নহ'ব। আৰু সেইকাৰণে খুব সাধাৰণভাৱে ঠিক আটা মঠাৰ দৰে আপোনালোকে মঠি থাকিব। এই পানী টেঙাটো বা খাৰলিটো জ্বৰ চৰ্দি হ'লেও খালে ইমান ভাল লাগে নহয়, গোটেই নাকে মুখে তেল তেলকৈ লাগি ধৰি যায়। ই এটা ঔষধি গুণো হয়। ভালদৰে সানি 2-3 টোপোলা কৰি আপোনালোকে কলপাতেৰে মেৰিয়াই বান্ধি দিব। কলপাতৰ সলনি হালধিৰ পাতেৰে বান্ধিলেও ভাল হয়, কিন্তু প্ৰত্যেক সময়তে হালধি পাত পোৱা নাযায়, কলপাতেই পোৱা যায়। এনেদৰে কলপাতেৰে বান্ধি 3 দিনমান ৰখাৰ পিছত খুলি খাব লাগে, খুব টেষ্ট আৰু একদম নাক মুখ জনজনাই যায়। আৰু পানী দিয়াৰ ভাতৰ লগত খাৰলি অকণমান লৈ ভাত খোৱাৰ মজাই সুকীয়া। এনেদৰে আপোনালোকে বান্ধি ৰাখিব। ময়ো এনেদৰে বান্ধি থৈ দিছোঁ। 3 দিনৰ পিছত খুলি চাব, 3 দিনৰ পিছত ইয়াক খাব উপযোগী হৈ যায়। আৰু এতিয়া এইটো 3 দিনৰ কাৰণে ইয়াত ষ্ট'ৰ কৰি ৰাখিছোঁ। 3 দিনৰ পিছত এইটো উলিয়াই খাব পৰা হ'ব। এয়া চাওক, এতিয়া মোৰ 3 দিনৰ পিছত খাৰলি ইমান ধুনীয়া হৈছে নহয়, দেখিলে খাওঁ খাওঁ লাগিছে। বা চেণ্টটো কি ধুনীয়া! আপোনালোকে এনেদৰে বনাই খাবচোন। এতিয়া গৰম দিনত পঁইতা ভাতৰ লগত খাৰলি অকণমান বা পানী টেঙা অকণমান দি খোৱাৰ মজাই সুকীয়া। বা ঘুগুনি বনালে আপোনালোকে তাত অকণমান জলকীয়া দি পেলাই পানী টেঙাটো গুলি পেলাই চাটনি বনাই খাবলৈও খুব টেষ্টি লাগে। বাৰু ভিডিঅ'টো পাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।